নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি গৈ আছোঁ আমি দুলীয়াজান মা বাইকৰ ঘৰলৈ। ইয়াত টিকলুপুৰ আগৰ চিটত ভিনীয়েকৰ লগত বহি লৈছে। এয়া দেওশাল বাগান হয়। আমি দেওশাল বাগানেদি গৈছোঁ, তিনিচুকীয়া হৈ যোৱা নাই। এইটো হৈছে টিলিঙা মন্দিৰ। আপোনালোকে সকলোৱেতো চিনি পায় টিলিঙা মন্দিৰ। এয়া আমি দুলীয়াজান সোমাইছোঁহি আৰু গৈ আছোঁ আপাহঁতৰ গ'লে। মা আৰু টিকলুপুৰা টোপনি গ'ল গাড়ীৰ ভিতৰতে। আমি দুয়োটাই কথা পাতি গৈ আছোঁ। সেয়া পাই গ'লোহি দুলীয়াজান। মোৰ এয়া আপাহঁতৰ কাৰণে অলপ কিবা কিবি লৈ ল'লোঁ। এখন হৈছে টিপলিঙতে আপাহঁতৰ ঘৰ। এয়া আপাহঁতৰ ঘৰ পাই গ'লোহি। আপাৰ কাৰণে 3টা হাঁহ লৈ আনিছোঁ, 2জনী মাইকী আৰু এটা মতা। এয়া হৈছে নিচাও বৰ্তমান আমাৰ মাজত নাই বাৰু। আৰু এইখন বহুত ধুনীয়াকৈ ৱালত নীতি জ্ঞান লিখা আছে। এয়া হৈছে ভাড়া দিয়া, আপাহঁতৰ ভাড়া দিয়া বা এগৰাকী ছোৱালী। ইমান মৰম লগা, চাওকচোন ৰাইজসকল। মানুহজনক অলপ ল'বলৈ দিছোঁ, অলপ এক্সপিৰিয়েঞ্চ হ'ব বুলি যিহেতু সময় আহি আছে। এয়া মাইনাই পোৱা ভিনীয়েকক জোকাই আছে। ইমান মৰম লগা, চাওকচোন। এয়া অলপ নীতি জ্ঞান আপাহঁতে ধুনীয়াকৈ লিখি ৱালত আঁৰি ৰাখিছে। আপোনালোকে পঢ়ি ল'বচোন, বহুত ধুনীয়া ধুনীয়া কথা ইয়াতে লিখা আছে। এইফালে আৰু এখন লিখা আছে। মই গ'লে মানে আপাহঁতৰ ঘৰলৈ গ'লে মানে এইকেইখন পঢ়োৱেই, কাৰণ বহুতেই ভাল, মানে আমাৰ জীৱনৰ লগত সংগতি ৰখা কিছুমান কথা। এতিয়া আমি খাই বৈ ঘৰলৈ যাবলৈ ওলালোঁ। ঘৰলৈ যাওঁগৈ। আমি গৈ আছোঁ এতিয়া ঘৰলৈ, হয়নে? কৈ দিয়া। অ'কে কৈ দিয়া। গুড ইভিনিং কৈ দিয়া। গুড ইভিনিং। পইচা আনিলোঁ। পইচা আনিলোঁ। এতিয়া বৰডুবি পাই গ'লোঁ, অলপ বজাৰ কৰি লৈছোঁ। বাই বাই।